আছোঁ। আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, যিহেতু আজি মানে আমাৰ নামঘৰত আজি ভাওনা আছে। এয়া দ্ৰুপদী লৈছে কিবা এটা কৈ দিয়া। আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মই ওলাই লওঁ, ভিডিঅ'টো চাই থাকিব। ফাইনেলি মই ৰেডি হৈ ল'লোঁ। এতিয়া যাওঁ তালৈ, মানে এহেঁতক উলিয়াবলৈ আছে, এহেঁতক উলিয়াই ল'মগৈ। আমি নামঘৰ চব পাইছোঁহি। এতিয়া আমি মানে আপাহঁতৰ ঘৰলৈ যাম, আপাহঁতৰ ঘৰত ওলাই ল'মগৈ। নামঘৰ চব পাইছোঁহি, আপাহঁতৰ ঘৰ পালোহি। এতিয়া ওলাম আৰু ওলাব। এই লৈছে গান্ধাৰী, লৈছে দ্ৰুপদী। ছোৱালী মানে অকল দুজনীহে। ওলাম আৰু এতিয়া। আমাৰ মেকআপ আৰ্টিষ্ট উলিয়াই আছে, এভাগ ওলাবলৈ আছে। এয়া আহিছে, ফলো কৰি দিব দেই। খোপা বন্ধা মেকআপ আৰ্টিষ্ট মানে এই বাবুকৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। মানে কৈ দিয়া কিবা এটা। ওলাই আছে গান্ধাৰী আমাৰ ৰেডি হৈছে। এগৰাকী আমাৰ নতুন মেকআপ আৰ্টিষ্ট আহিছে, আৰু এগৰাকী ওলাই আহিছে। মুখখন দেখাই দিয়া। মেকআপ চেকআপ কৰি আছে, এয়া বহাই বহি আছে। এয়া আহিছে এগৰাকী ৰুমৰ মালিকনী। গান্ধাৰী হৈ গ'ল, ফুলকৈ দেখালে দিগদাৰ হৈছে। এইপিনে দ্ৰুপদী মেকআপ কৰা হৈ আছে। হৈছে ভাওনা এতিয়ালৈকে আৰম্ভ হোৱা নাই, আমি যোৱাই নাই। ফুলকৈ দেখাইছোঁ দ্ৰুপদীক। ধুনীয়া লাগিছে। চকুত সেই এখন বান্ধিবলৈ আছেই। এজনী গান্ধাৰী এয়া বৰ টেনচন হৈছে, কি কৰে। এইজনী কোন? হারাকান্ত মহাসারু আমি উচ্ছেদ পন্থাকে রয়েছিল আমি প্রস্তুতি গান্ধারী, তুমি কি অমৌন হয়ে আছে গান্ধারী? তোমার মৌনতায় মন উদ্বিগ্নতা বৃদ্ধি করেছে বিয়ে। কি করো গান্ধারী? এটা মই নিউ এই অন্ধবিদ্যা দিত রাস্তা এখানে কই করে নিরন্তন অবাধ্য পুত্রগণ। আজি নিরুপায় মূর্খ অবাধ্য পুত্রগণ। তোমার
জয়ৰ বাদে আন এক ব্যক্তি আমাৰ পক্ষত আপুনি যুদ্ধৰ বাবে সাজু হওক সেই পাৰ্থৰান্ধৱ কিয় আহিছে সন্মুখী উপস্থিত চক্ৰবেশুৰ ভিতৰত মই সোমাব জানো কিন্তু চক্ৰবেশুৰ পৰা যে মই ওলাব নাজানো এই কথা তেন্তে ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক গোটেই ভাওনাখন দেখাব নোৱাৰিলোঁ বেয়া নাপাব যিহেতু ভাওনা 3টামান বজাতে শেষ হৈছে মই ঘৰলৈ সোনকালে গুচি আহিলোঁ গোটেই ভাওনাখন দেখুৱাব নোৱাৰে কাৰণে বেয়া লাগিছে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব